-6x আৰু -5xৰ পূৰণফল -6x ব্ৰেকেট দিলে পূৰণ বুজায় -5x পূৰণ কৰিলে কি হ'ব মাইনাছে মাইনাছে প্লাছ দুটা মাইনাছ থাকিলে প্লাছ হ'ব তিনিটা মাইনাছ থাকিলে মাইনাছ হ'ব চাৰিটা হ'লে প্লাছ হ'ব তেনেকৈ জোৰ সংখ্যক মাইনাছ পূৰণ হ'লে প্লাছ হয় আৰু বেজোৰ সংখ্যক মাইনাছ পূৰণ কৰিলে মাইনাছ হয় গতিকে কেইটা আছে দুটা আছে জোৰ তেতিয়াহ'লে প্লাছ হ'ব প্লাছ লিখিব নালাগে প্ৰথমতে প্লাছ নিলিখিলেও প্লাছ বুজায় তে ইয়াত আছে জ্ঞাতৰ আহি আছে 5 আৰু 6 5 আৰু 6 পূৰণ কৰিলে 5 6 গুণ 30 x আৰু x পূৰণ কৰিলে দুটা x স্কোৱাৰ এইটো পূৰণৰ ক্ষেত্ৰত আমি একেজাতীয় অজ্ঞাতৰ আহি থাকিলে সেইকেইটা যোগ কৰি পেলাই ওপৰত লিখি দিম ওপৰত লিখি দিলে বুজা গ'ল কি পাৱাৰৰ ক্ষেত্ৰত মানে পূৰণৰ ক্ষেত্ৰত পাৱাৰ যোগ হয় পূৰণৰ ক্ষেত্ৰত পাৱাৰ যোগ হয় সেইকাৰণে x স্কোৱাৰ হৈছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সমান এইটো সূত্ৰটো লিখি দিলেই হ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সমান সূত্ৰটো কি হ'ব a স্কোৱাৰ মাইনাছ 2x ab প্লাছ b স্কোৱাৰ এইটো সূত্ৰ কোনোবাই এই সূত্ৰটো এনেকৈও লিখিব পাৰিব a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2x ab গোলকৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান গোলকৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান গোলকৰ শীৰ্ষবিন্দুৰ সংখ্যা হৈছে 0 তাৰমানে গোলকৰ শীৰ্ষবিন্দু নাই শব্দটো আমি কেনেকৈ লিখিম 0 দি লিখিব লাগিব নাই শব্দটো 0 দি লিখিম বৃত্তৰ কালিৰ সূত্ৰটো কি পাই r স্কোৱাৰ য'ত r বৃত্তৰ ব্যাসাৰ্ধ r হৈছে ব্যাসাৰ্ধ য'ত r হৈছে ব্যাসাৰ্ধ শংকুৰ শীৰ্ষবিন্দুৰ সংখ্যা শংকু মানে জোঙামূৰ কোন কেইটা এটা এক a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সূত্ৰটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সূত্ৰটো হৈছে a প্লাছ b হোল ইনটু a মাইনাছ b হোৱাট লিখিছে মানে সূত্ৰটো বিচাৰিছে আয়তীয় গণকৰ কাষৰ সংখ্যা আয়তীয় গণকৰ কাষ কেইটা এইটো এটা আয়তীয় গণক আকৃতিৰ বস্তু ইয়াৰ কাষ কেইটা এইকেইটা হৈছে কাষ এটা দুটা তিনিটা চাৰিটা ইফালে আছে 5টা 6টা 7টা 8টা আকৌ কেইটা এনেকৈ কাষ কেইটা হ'ব এইকেইটা যদি হিচাপ কৰা গোটেইকেইটা যদি হিচাপ কৰা হয় 12টা হ'ব এইফালে 4টা এইফালে 4টা 8টা এইফালে যোগ কৰিলোঁ 12টা ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি এইটো কোনোবাই এনেকৈ লিখিব পাৰিব হাফ বি এইচ য'ত বি হৈছে ভূমি আৰু এইচ হৈছে উন্নতি মানে উচ্চতা